নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল আজিৰ ভিডিঅ'টোত আমি এটা নতুন পাঠ আৰম্ভ কৰিবলৈ গৈ আছো আৰু পাঠটিৰ নাম হ'ল ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী বিৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰো কিন্তু ইয়াৰ আগত ছাত্ৰসকল আমি পাঠটিৰ মূল বিষয়বস্তু আলোচনা কৰাৰ আগতে পাঠটিৰ লেখক গোস্বামী সম্পৰ্কে কিছু কথা জানিব লাগিব যে তেওঁ কোন আছিলে আৰু অসমীয়া সাহিত্য জগতলৈ তেওঁৰ অৱদান কিমানখিনি আছিলে হেয়া আজিৰ ভিডিঅ'টোৰ আলোচনাৰ মূল বিষয়টো হ'ল ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী দীনেশ চন্দ্ৰ গোস্বামী আছিল অসমৰ এগৰাকী ঔপন্যাসিক নাট্যকাৰ ঘাইকৈ বিজ্ঞান আৰু কল্পবিজ্ঞানৰ বিজ্ঞান লেখক কল্পবিজ্ঞান মানে হ'ল যাক নেকি ইংৰাজীত সায়েন্স ফ্ৰিকশন বুলিও কোৱা হয় ছাত্ৰসকল তোমালোকে লক্ষ্য কৰা এইজন ব্যক্তিয়ে হ'ল ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী আৰু তেওঁৰ জন্ম হৈছিল 1949 চনৰ নলবাৰী জিলাৰ উলুবাৰী সত্ৰত সীমিত সংখ্যক লেখকৰ সীমিত ৰচনাৰে গঠিত অসমীয়া ভাষাৰ বিজ্ঞান আৰু কল্পবিজ্ঞান জগতত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী এক চিনাকি নাম আছিল মন কৰিবা ছাত্ৰসকল তেওঁ বিশেষকৈ গ্ৰন্থাদি যে ৰচনা কৰিছিলে এই গ্ৰন্থাদি বিশেষকৈ আছিলে বিজ্ঞান আৰু কল্পবিজ্ঞান সম্পৰ্কীয় গ্ৰন্থ অৰ্থাৎ যাক ইংৰাজীত সায়েন্স আৰু আমাৰ সায়েন্স ফ্ৰিকশন বুলিও কোৱা হয় গোস্বামীৰ শৰাইঘাট অভিধানৰ সম্পাদক আছিলে গোস্বামী যিখন শৰাইঘাট অভিধান আছিল সেই অভিধানৰ সম্পাদক আছিলে আৰু তেখেতৰ ছদ্মনামটি আছিলে দিগন্ত গোস্বামী মন কৰিবা ছাত্ৰসকল তেওঁৰ ছদ্মনামটি আছিলে দিগন্ত গোস্বামী ইতিমধ্যে তোমালোকৰ ইয়াৰ ওপৰত প্ৰশ্ন নাহে শৰাইঘাট অভিধান বা দিগন্ত গোস্বামী সম্পৰ্কে কাৰণ তোমালোকৰ পাঠ্যক্ৰমত ইয়াৰ উল্লেখ নাই যদিও কেতিয়াবা ছদ্মনাম সম্পৰ্কে সুধি দিব পাৰে কাৰণ যতীন্দ্ৰনাথ দুৱৰাৰ 2012 চনত সেই প্ৰশ্নটো আহিছিলে যে যতীন্দ্ৰনাথ দুৱৰাৰ ছদ্মনামটি কি আছিলে যদু ছদ্মনাম আছিলে যদিও সেই যদু সম্পৰ্কে ছদ্মনাম সম্পৰ্কে তোমালোকৰ পাঠ্যক্ৰমত উল্লেখ নথকাৰ উপৰিও প্ৰশ্নটো আহি গৈছে গতিকে ছদ্মনাম সম্পৰ্কে আমি জানিব লাগিব কাৰণ ছদ্মনামৰ ওপৰত প্ৰশ্ন তোমালোকৰ যিকোনো ধৰণৰ সুধি দিব পাৰে ইয়াৰ পিছত চাই যোৱা যে দৃষ্টি নামৰ বিজ্ঞান বিষয়ক আলোচনীৰ সম্পাদক আছিলে আমাৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী মন কৰিবা এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব যে কোনখন আলোচনীৰ তেওঁ সম্পাদক আছিলে দৃষ্টি নামৰ মন কৰিবা বিজ্ঞান বিষয়ক আলোচনী আছিলে বিজ্ঞান বিষয়ক আলোচনীৰ সম্পাদক আছিল আমাৰ দীনেশ চন্দ্ৰ গোস্বামী তেওঁৰ শিক্ষা জীৱন সম্পৰ্কে আমি দুআষাৰ জানি লওঁ যে গোস্বামীয়ে ৰঙিয়া হাইস্কুলৰ পৰা 1963 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ গুৱাহাটী কলেজলৈ যায় মন কৰিবা আমাৰ দীনেশ চন্দ্ৰ গোস্বামী বৰ্তমানেও জীয়াই আছে আৰু সেই সময়ত তেওঁৰ জন্ম যেতিয়া হৈছিলে বা তেওঁ শিক্ষা আৰম্ভ যেতিয়া কৰিবলৈ লৈছিলে সেই সময়ত আমাৰ অসমত উচ্চ শিক্ষাৰ ব্যৱস্থা আহি গ'ল যাৰ কাৰণে তেওঁ উচ্চ শিক্ষাৰ বাবে তেওঁ গুৱাহাটী কলেজলৈ যায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পদাৰ্থ বিজ্ঞান বিষয়ক স্নাতকোত্তৰ অৰ্থাৎ MA ডিগ্ৰী লাভ কৰে আৰু PhD ডিগ্ৰীও MA ডিগ্ৰীৰ উপৰিও PhD ডিগ্ৰী লাভ কৰে কৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ কৰ্ম জীৱন সম্পৰ্কে যদি আমি লক্ষ্য কৰোঁ তেওঁ গুৱাহাটী বি বৰুৱা কলেজৰ
শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল কৰ্মজীৱনৰ পাতনি প্ৰথম তেওঁ গুৱাহাটী বি বৰুৱা যিখন কলেজ আছে সেই কলেজৰ শিক্ষকতাৰে পাতনি মেলিছিলে তাৰ পিছত কটন কলেজৰ শিক্ষকতা কৰিছিলে নতুন দিল্লীত ইয়াৰ পিছত নতুন দিল্লীত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ যিখন আছে যাক ইংৰাজীত সংকীৰ্ণ অৰ্থত CSIR বুলি কোৱা হয় আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণা যাক RRL বুলি কোৱা হয় বৈজ্ঞানিক হিচাপে তেওঁ কাম কৰিছিল তেওঁ এজ এ সাইন্টিষ্ট হিচাপত অৰ্থাৎ বৈজ্ঞানিক হিচাপত তেওঁ কাম কৰিছিলে কট কৰিছিলে CSIR দিল্লীত অনুষ্ঠিত হোৱা দিল্লীত থকা আৰু RRL যোৰহাটত থকা গৱেষণাগাৰত তেওঁ বৈজ্ঞানিক হিচাপে কাম কৰিছিলে আঞ্চলিক গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপেও তেওঁ অৱসৰ গ্ৰহণ কৰিছিলে 2009 চনত বেছি দিন আগত নহয় 2009 চনত তেওঁ আঞ্চলিক গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা আছিলে আৰু সেই কাম কৰাৰ পিছতে তেওঁ অৱসৰ গ্ৰহণ কৰে CSIR যিটো মই কৈ আছিলোঁ সেই CSIR সম্পূৰ্ণ নাম আছিলে কাউন্সিল অফ সাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ আৰু এইখন দিল্লীত আছিলে তোমালোকে লক্ষ্য কৰা এই দৃশ্য দুখন এখন আছিলে এটা আছিলে CSIRৰ লগো হয়নে অৰ্থাৎ প্ৰতীক চিহ্ন আৰু এইখনেই আছিলে দিল্লীত থকা CSIR অৰ্থাৎ কাউন্সিল অফ সাইণ্টিফিক এণ্ড দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ অৰ্থাৎ ৰিচাৰ্চ চেণ্টাৰ হয় এইখন আৰু RRL আছিলে ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী আৰু এইখন যোৰহাটত আছিল তেওঁৰ শিক্ষা জীৱন আৰু কৰ্মজীৱন সম্পৰ্কে কিছু কথা আমি জানিলোঁ এতিয়া আহোঁ তেওঁ অসমীয়া সাহিত্য জগতলৈ কি ধৰণৰ গ্ৰন্থাদি প্ৰণয়ন তথা ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল এই ক্ষেত্ৰত মই এইমাত্ৰ উল্লেখ কৰিছোঁ এই ক্ষেত্ৰত তেওঁ বিশেষকৈ বিজ্ঞান আৰু কল্পবিজ্ঞান বিজ্ঞান যাক ইংৰাজীত পপুলাৰ ছায়েন্স আৰু কল্পবিজ্ঞান যাক ইংৰাজীত ছায়েন্স ফিকশ্যন বুলি কোৱা হয় তেওঁ 30খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিলে এই বিজ্ঞান আৰু কল্পবিজ্ঞানৰ ওপৰত বিষয়ক যদিও তেওঁৰ 18খনমান গ্ৰন্থ পোৱা গৈছে বৰ্তমানলৈকে প্ৰকাশ পাইছে এইখিনিৰ তাৰ ভিতৰতে আছিলে বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা মন কৰিবা ছাত্ৰসকল বৈজ্ঞানিক মন আৰু বৈজ্ঞানিক মানসিকতা আৰু তোমালোকৰ পাঠ্যক্ৰম যিটো বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ এই পাঠটি বৈজ্ঞানিক মন আৰু মানসিকতা গ্ৰন্থৰ পৰা তুলি অনা হৈছে গতিকে তোমালোকৰ ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব যে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটি কৰ পৰা তুলি অনা হৈছে বা কোনখন গ্ৰন্থৰ পৰা তুলি অনা হৈছে তেতিয়া বৈজ্ঞানিক মন আৰু বৈজ্ঞানিক মানসিকতা বুলি উল্লেখ কৰিব লাগিব ইয়াৰ উপৰিও আন কেতবোৰ গ্ৰন্থ আছিলে বিজ্ঞান বিষয়ক আৰু সেইখিনি আছিলে শতাধিক মহান বিজ্ঞানী জোনাকীৰ জিলিকনি উষ্ণ প্ৰবাহ মোহনীয় বৃষভম্বন্ধ শব্দ নিৰন্তৰ শব্দ মন কৰিবা প্ৰায় তোমালোকৰ এনেকুৱা ধৰণৰো প্ৰশ্ন হোৱা দেখা যায় শব্দ নিৰন্তৰ শব্দ বিজ্ঞান বিষয়ক গ্ৰন্থখনৰ ৰচক কোন বা তোমালোকৰ এনেকুৱা ধৰণৰো হৈ যাব পাৰে যে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত দুখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম তথা পুথিৰ নাম উল্লেখ কৰা তেতিয়া এইখিনিৰ ভিতৰত যিকোনো দুটাৰ নাম উল্লেখ কৰিব লাগিব এইখিনি আছিলে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী সম্পৰ্কে সবিশেষ কথা এতিয়া তোমালোকৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা বিৰচিত
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটি তোমালোকৰ পাঠ্যক্ৰমত নিৰ্বাচন কৰাৰ বা অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যনো কি আছিলে যে বৰ্তমান যুগত বিজ্ঞানৰ অৱদান লেখত ল'বলগীয়া আমি প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানক আমি ব্যৱহাৰ কৰি আছোঁ গতিকে এক অপৰিহাৰ্য বুলি ক'ব পাৰি আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ বুলি ক'ব পাৰি বিজ্ঞানক আৰু সেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বৰ্তমান যুগটোক ইমান বেছি উন্নতি সাধন কৰি গৈছে যাৰ ফলত আমি এতিয়াৰ ৰাতিপুৱা প্ৰত্যেকজন মানুহে ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছৰ পৰা ৰাতি শুৱাৰ আগমুহূৰ্তলৈকে বিজ্ঞানৰ অৱদানকে ব্যৱহাৰ কৰি আছোঁ আৰু সেই বিজ্ঞানৰ অৱদান নাথাকিলে নহ'লে আমি জীয়াই থাকিব নোৱাৰিম কিন্তু সেই বিজ্ঞানৰ যেনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰি আছোঁ সেই হিচাপত কিন্তু আমাৰ মানসিকতা সিমান উন্নত হোৱা নাই যাৰ কাৰণে আজিও একবিংশ শতিকাৰ বিশ্বায়নৰ যুগ বুলি কোৱা হয় এই যুগটোক বিশ্বায়নৰ যুগ বুলি কোৱা হয় কাৰিকৰী প্ৰযুক্তিবিদ্যাৰ যুগ বুলি কোৱা হয় এই যুগটোত থকাৰ পিছতো মানুহে অন্ধবিশ্বাস কুসংস্কাৰৰ গ্ৰাসত পৰি নানা ধৰণৰ অপকৰ্ম কৰা দেখা যায় ইয়াৰ উদাহৰণ হিচাপে আমি ডাইনী হত্যাৰ কথা ক'ব পাৰি আৰু সৰু সুৰা তেনেকুৱা বহুত কথা আছে বহুতো ঘটনা আছে যিবিলাক আজিও সমাজত ঘটি আছে গতিকে আমাৰ ধাৰণাবিলাক যদি আমাৰ ধাৰণাবিলাক বা আমাৰ চিন্তাধাৰাবিলাক যদি আমি গতিশীল কৰিব নোৱাৰোঁ সমাজৰ যিবিলাক ভাল আনৰ উপকাৰৰ অৰ্থে যিখিনি চিন্তাধাৰা আছে সেই চিন্তাধাৰা আমি সদায় গ্ৰহণ কৰিব লাগিব আমাৰ সংৰক্ষণশীল মনোভাৱবিলাক আমি আমাৰ মনৰ পৰা আঁতৰাব লাগিব তেতিয়াহে সেই বিজ্ঞানৰ অৱদানৰ লগত বা বিজ্ঞানৰ লগত আমাৰো মানসিকতা উন্নত হ'ব আৰু প্ৰত্যেকজন শিক্ষাৰ্থীক বৈজ্ঞানিক মানসিকতা সম্পৰ্কে বিজ্ঞাননো কি আৰু বৈজ্ঞানিক মানসিকতা আমাৰ প্ৰত্যেকৰ মনটো এক বৈজ্ঞানিক মানসিকতা হিচাপত হ'ব লাগিব আৰু তাক বুজোৱাৰ উদ্দেশ্যে তোমালোকক আভাস দিয়াৰ উদ্দেশ্যে তোমালোকৰ পাঠ্যক্ৰমত এই পাঠটি অন্তৰ্ভুক্ত কৰা হৈছে এইখিনি আছিলে মূলতঃ তোমালোকৰ পাঠ্যক্ৰম নিৰ্বাচন কৰাৰ মূল উদ্দেশ্য আশা কৰোঁ ছাত্ৰসকল তোমালোকে ভালকৈ বুজি পাইছা যথাৰ্থ ৰূপত বুজি পাইছা ইয়াৰ পৰৱৰ্তী ভিডিঅ'বোৰত আমি বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটিৰ ভিতৰলৈ যাম আৰু প্ৰতিটো কথা খুঁটি নাটি মাৰি আলোচনা কৰিম আৰু বুজাৰ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে ধন্যবাদ